হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? চবেই চাগে আশা কৰিছোঁ ভাল আছে। আজি কোজাগৰী লক্ষী পূজা, গোটেই সকলোকে জনাইছোঁ কোজাগৰী লক্ষী পূজাৰ শুভকামনা। আৰু ময়ো আজি পূজা কৰিম। একচুৱেলি সৰুৰ পৰাই পূজা কৰাৰ বহুত মন, কাৰণ পূজা আমাৰ বেংগলীহঁতৰ কি কৰে, পূজাটো কৰে, লক্ষী পূজাটো ঘৰে ঘৰে কৰে কিন্তু দেই। মানে আৰু যাৱা বাৰু কৰা নহ'ল। এইবাৰ আৰু হাজবেণ্ডক কৈছোঁ এইবাৰ কৰিমেই লক্ষী পূজাটো, য'তে নাথাকোঁ এইবাৰ হাজবেণ্ডক কৈছোঁ লক্ষী পূজাটো কৰিমেই। এনে বহুৰিত কি হয়, আপোনালোকৰ মানে মন্দিৰ, ডাঙৰ মন্দিৰ এটা আছে, ডাঙৰ মন্দিৰত পূজা হয়, চবে তাতেই কৰে, তাতেই দিয়ে চবে। কিন্তু ময়ে ভাবিলোঁ যে লক্ষী পূজাটো কৰা চাগে লক্ষীৰ কাৰণে ভাল, আমিতো লক্ষীয়ে গোটেই, হয় নে নহয়? চ' সেইটো কাৰণে লক্ষী পূজাটো কৰিম। আপোনালোকক যোগাৰখিনি দেখাওঁ, আহক বলকচোন যোগাৰখিনি দেখাওঁ, কি কি যোগাৰ কৰিছোঁ। সেইফালে মই গাজি বুট পুৱাই পুৱাই গা ধুই পেলাই গাজি বুট ভিজাই দিছোঁ, দেখা পাইছে, গাজি বুট ভিজাই দিছোঁ। এইফালে আনিছে হাজবেণ্ডে, আনি দিছে বেলপাত, ফুল, আৰু এইফালে ফলো আনি দিছে। এইফালে কিনি আনিছোঁ চাউলৰ গুড়া, আলপাইন দিয়াৰ কাৰণে চাউলৰ গুড়া আনিছোঁ, কিনি আনিছোঁ। আৰু এইফালে আনিছে মূৰ্তি, এইটো হ'ল মূৰ্তি, দেখা পাইছে মূৰ্তি। আৰু এইফালে বহুত কিবা কিবি আছে, ইয়াতে লাল শালু আছে, সিন্দুৰ আছে, গোটেইবোৰ বস্তু আছে, লাৰু, তিলৰ লাৰু, তেল লাৰু চব আছে। এইবিলাক দেখাম আপোনালোকক পিছত অলপ। এইফালে আনিছে ধানৰ চৰা, এইটোত ধানৰ চৰা হয়। আৰু লক্ষীৰ পাইচালিও আনিছে, এইফালে তামোল পাণ, লক্ষীৰ পাইচালিখিনি আপোনালোকক দেখাও ৰ'ব। সেইটো হ'ল লক্ষীৰ পাইচালি, এই পৰি আজি পূজা দিম, আপোনালোককো দেখাম পৰি কেনেকৈ পূজা দিওঁ। সেইখিনি হ'ল যোগাৰ পাতি, চব গোটেই হৈ গ'ল। বাচন চাচনো মই ধুই দিলোঁ, আপোনালোকক দেখাই থাকিম বলক। এইফালে কৰি আছোঁ পূজাৰ আয়োজন, পূজাৰ আয়োজনটো শেষে নহয়। আৰু এইফালে নামি গ'ল বৰষুণ, বৰষুণটো বৰ বিৰক্তি জানেনে পূজাৰ টাইমটোত। আৰু কি জানেনে, বৰষুণত ইমান মানে যাই বাৰে বাৰে একো কৰিব নোৱাৰি, পানী আনিবও নোৱাৰি। এইফালে পূৰা বৰষুণে ভিজি যাব লাগে, এইফালে বোকা, আৰু দেখাই আছোঁ আপোনালোকক বৰষুণ, বাপ্পাৰে বহুত বৰষুণ দিছে, দেখা পাইছে ইমান বৰষুণ দিছে, একদম জোৰকৈ আহিছে। আৰু এইফালে মন্দিৰতো পূজা, মন্দিৰৰ পূজাও যাব লাগে, কিন্তু ইমান বৰষুণত, ইমান বোকাত ক'ত যায় বৰষুণ, হয়নে নহয়? এইফালে মই বাচন চাচন ধুই ৰেডি কৰি দিছোঁ, দেখা পাইছে। এইফালে মই আলপানৰ যোগাৰটো কৰিম ৰ'ব, ইয়াতে লৈছোঁ কাপা অলপমান আলপানৰ যোগাৰ। সেইফালে মই ধুনীয়াকৈ পুষ্পপত্ৰটো সজাই লৈছোঁ, দেখা পাইছে, পূজা কৰাৰ কাৰণে। আৰু এইফালে কলপাত, আমপাত আৰু পাণ চুপাৰি চব দিয়া আছে। এইবিলাক গোটেই ধুই পেলাই মই চাফা কৰি ল'লোঁ। এতিয়া তাতে আঁকিম আলপানটো দিম, আলপানটো আপোনালোকক দেখাম। ইয়াতে আমি দেখা পাইছে আলপানৰ যোগাৰটো মই লৈ লৈছোঁ, এতিয়া আলপান দিম। সেইফালে মই আলপেন আঁকা ষ্টাৰ্ট কৰি দিছোঁ, আধা আধি হৈছে, মানে মাটিৰ ঘৰ না, সেইটো কাৰণে ভালকৈ আৰু ওখ বাখ হৈ আছে, সেইটো কাৰণে ভালকৈ আঁকিব পৰা নাই। আপোনালোকে নাহাঁহিব, যিখিনি পাৰিছোঁ কৰি আছোঁ দিয়কচোন। আৰু গোটেই হোৱাৰ পিছতো দেখাম।
নহয়